ৰাতি আপোনাৰ লগত যি কৰিলোঁ তাৰ কাৰণে ছাৰ এক্সট্ৰিমলি চৰি ছাৰ চৰি ছাৰ ছাৰ আমি এনেকুৱা ল'ৰা নহয় ছাৰ আমি ভাল ঘৰৰ ল'ৰা ভাল ঘৰৰ ল'ৰাইতো এইবিলাক কৰে মই ৰাতিয়ে গম পাইছো তোহাৰ যে মাথাত ক্ৰেক আছে আচ্ছা কচোন কোনটো মেণ্টেল হস্পিটেলৰ পৰা আহিছা তহঁতে ছাৰ আপোনাৰ কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে মই নিজে এজন ডক্টৰ তই ডাক্তৰ আৰু তই কি মই পেচেণ্ট মই মেনেজাৰ এখন ফাৰ্মৰ তেতিয়াহ'লে মই সৰ্বানন্দ সোণোৱাল এইটো হ'ল হিমন্ত বিশ্ব শৰ্মা আমি গোটেইটো সচিবালয় ছাৰ এইবিলাক কথা কি কৈছে আপুনি ছাৰ ৰ'ব দেখাই আছোঁ আপোনাক এইখন চাওকচোন ডক্টৰ সংকল্প শৰ্মা মই এজন ডক্টৰ আই কাৰ্ডটো বনাই ল'ব জানা তহঁত দেখোন হাই লেভেলৰ পৰা ক'লে ছাৰ আপুনি বিশ্বাস নকৰে নহয় এটা কাম কৰক আপুনি যে কালি ডক্টৰজনৰ ওচৰলৈ গৈছিলে কি নাম আছিলে হিমন্ত হিতেশ ডক্টৰ হিতেশ বৰুৱা বিশ্বাস নাই হয় যদি আপুনি এতিয়া ফোন কৰকচোন তেখেতে সোধক